Hello everyone, মই হিমান্ত আৰু আপোনালোকে চাই আছে হিমান্ত ব্লগছ। তো বন্ধুসকল, আজি মই ইমানেই সুখী যে কি ক'ম আৰু ক'বলৈ ভাষা নাই, কাৰণ মই আজি পোনপ্ৰথমবাৰৰ বাবে গৈ আছোঁ গুৱাহাটী আৰু মোৰ বাবে এইটো এটা ফাৰ্ষ্ট লং জাৰ্ণি হ'ব। মোৰ লগত আছে আপোনাৰ নামটো ৰাম গগৈ আছে, বাবা মামা আছে, বাবা মামা দেখাই দিয়ে, বাবা মামা আছে আৰু এইপিনে পেহী আছে, তো এইপিনে পেহা আছে, এইপিনে ড্ৰাইভিং কৰি আছে। তো আমি আটাই পাঁচজনে আজি গুৱাহাটী গৈ আছোঁ আৰু এটা বিশেষ কাৰণত। তো এতিয়া সময় হৈছে 8:45 আৰু আমি এতিয়া ঘৰৰ পৰা ওলাই আছোঁ। তেল চেল ভৰাই পূৰা কমপ্লিট কৰি থোৱা আছে দিনতেই। তো আপোনালোকক সকলোখিনি দেখুৱাম জাৰ্ণিটো আমাৰ কেনেকুৱা হয়। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আপোনালোকক সকলোখিনি দেখুৱাম আমাৰ জাৰ্ণিটো কেনেদৰে হৈছে। তো আশা কৰোঁ সকলোৱে চাই থাকিব। তো ফ্ৰেণ্ডছ, এতিয়া সময় বাজিছে 11:49 আৰু এতিয়া আমি পাইছোঁহি বোকাখাট আৰু আপোনালোকক দেখুৱাই আছোঁ প্ৰতিটো মুহূৰ্তত আমাৰ জাৰ্ণিটো কেনেকুৱা হয়। তো আপোনালোকে চাবলৈ নাপাহৰিব, আপোনালোক সকলোখিনি দেখুৱাম। তো মৰ্ণিঙৰ আপোনালোকক দেখুৱাম কি কৰিছোঁ, কি নাই কৰা। আৰু এইপিনে পূৰা পোহৰ কাৰণে মোবাইলৰ টৰ্চ জ্বলাই লৈছোঁ। এইপিনে দেখিছে পূৰা পোহৰ কাৰণে। আৰু এইপিনে ইয়া ঘৰটো বুলি মাৰি আছে ইয়া এইপিনে আমাৰ ড্ৰাইভাৰ চা হাই। আমি পূৰা গুৱাহাটী গৈ আছোঁ যে ফালি দিম গুৱাহাটী। প্ৰথমবাৰৰ বাবে আহিছোঁ গুৱাহাটী আৰু এইটো আমাৰ সকলোৰে কাৰণে ফাৰ্ষ্ট জাৰ্ণি হয়নে নহয় নাজানো, কিন্তু মোৰ কাৰণে এইটো ফাৰ্ষ্ট জাৰ্ণি। আপোনালোকে আগতে আহিছে নেকি গুৱাহাটী? 7 মা এই ইহঁতোতো পিছৰজনৰ কথা ক'বই নালাগে, দেখিছে ইহঁতোতো ৰেগুলাৰ বুলি ক'লেও বেয়া নহয়। আৰু এইজনে পেচেঞ্জাৰ যিহেতু ড্ৰাইভাৰ হয়। তো আজি আমি পেচেণ্ট হৈ আহিছোঁ ফেমিলিকে। এখন দেখিছে না বসন্তী, আপোনালোকক দেখুৱাম বাৰু ৰাতিপুৱা। এতিয়া আমি এতিয়া অলপ নামিলোঁ গাড়ীৰ পৰা আৰু এইখন দেখিছেনে বসন্তীত পূৰা লৈ আহিলোঁ। আৰু এতিয়া এইপিনে হোটেলৰ পিনে যাওঁ এতিয়া, সেইখন হোটেল। তো যাওঁ এইপিনে ফটাফটছে যাওঁ, মানুহ চানুহ নাই যাব লাগে। তো হাতত কেনে সোমাই গ'লোঁ ইয়াৰ হোটেলৰ ভিতৰত পূৰা মায়ে খাই আছে, সেইপিনে পপ খাই আছে অকলে আৰু আমি ইয়াত বহি আছোঁ। চাহ অৰ্ডাৰ কৰিছোঁ, পিনে চাহ তাৰ পৰা বনাই আছে, গৰম গৰম চাহ খাম। তাৰপিছত আকৌ যাওঁ আমি গাড়ীত উঠি পিনি আৰু এইপিনে চাহ পিনে এয়া আমাৰ পেহী হয়, সেইদিনা কিমান বগা আৰু মই কিমান ক'লা আকৌ পাইতে। আৰু এইপিনে পেহা খাই কৈ দিয়ক। তো এয়া পূৰা গৰম গৰম লাল চাহ আৰু এইপিনে বুনিয়া লাডু লৈছে, কিন্তু মই নাখাওঁ, শুদ্ধ লাল চাহটো খাওঁ। অ' মাই ডগ। আৰু এতিয়া 12:17 হৈছে। তো গাখীৰ চাহ খাই আছে এওঁলোকে, মই লাল চাহ খাইছোঁ পূৰা গৰম গৰম জালুক দিয়া আৰু লগত আছে আদা। বিউটিফুল। তো এতিয়া আমি ফচি গ'লোঁ গাড়ীৰ মাজত আৰু এতিয়া বহুত জাম হৈছে দীঘলীয়া, আৰু তাৰ আগত গাড়ী এখন বেয়া হ'ল। তো সেইকাৰণে গাড়ী জাম লাগি আছে, প্ৰায় আধা ঘণ্টামান ইয়াত ৰখি আছোঁ, এতিয়ালৈকে জাম খোলাই নাই। আৰু এইয়া দেখিছে ওপৰ পিনে
পাহাৰ আপোনালোকে দেখিব পাৰিছে বা নাই পৰা নাজানো, কিন্তু মই বৰ্তমান দেখি আছোঁ বহুত ওখৰ পাহাৰ। আৰু এই বুম বুম দীঘল বাজুকেইখন দেখিছেনে, ইয়াত যে ৰখাই থৈছে, এইখনত ৰখোৱা আছে। ইয়াত হোটেল আছে আৰু ইয়াত আমি যোনে যি খাই খাই ল'ব পাৰে। আৰু যে দেখিছে যে এই লাইটবোৰ যে বগা বগা দেখিছে, ইয়াতে আছে আপোনাৰ ইটাৰ ফেক্টৰী আছে, বহুত ইটাৰ ফেক্টৰী আছে আৰু এইবিলাক লাইট। আৰু ইয়াতে এখন খেল পাতিছে, কি খেল এটা নাজানো। ইয়াত খেল এখন পাতিছে, ইয়াত ধুনীয়া আছে লাইটিং চাইটিং ফিটিং কৰি দিয়া আছে, পৰ্দাও দিয়া আছে আৰু এতিয়া পুৰা ধুনীয়া আছে। মানুহ আহিব আৰু বিন্দাছ চাব। আৰু এনেকৈ বহুত দীঘল দীঘল আছে এইবিলাক লাইটবোৰ দেখিছে, সেইবোৰ চব ফেক্টৰী হয়। এইবোৰ ইটা ভাণ্ডাৰ, চব ফেক্টৰী হয় এইবোৰ। ইয়াতে ইটা বনায়, দেখিছে না কিমান লাইট। অ' মাই গড, আৰু দেখিবলৈ কিমান ভাল লাগে চাওকচোন। তো আমি এতিয়া টোল গেট পাই গ'লোহি আৰু এতিয়া ইয়াত পইচা চইচা দিব লাগে নেকি বাৰু, এতিয়া চাওঁ। টোল গেট পাই গ'লোহি। তো এইখন চাইডক গুৱাহাটী টোল গেট। তো ইয়াত টোল গেটত পইচা কথা হৈ আছে 95। টোল গেটত পইচা কথা হৈ আছে, বিন্দাছ। এইপিনেও আছে। পুৰা ধূলি সোমাই গৈছে চকুত। তো ইয়াত দিছে গাখীৰ দিব, সেইটো গাখীৰ। অ' মাই গড, চাওক না পাহাৰ চব ৰঙা ৰঙা মাটি। তো আপোনালোকে দেখিছেনে বাৰু এতিয়ালৈকে? গম নাপাওঁ।
গুড মৰ্নিং আৰু আমি এতিয়া ফাইনেলি গুৱাহাটী আহি পাই গ'লোহি আৰু এতিয়া হোটেল বিচাৰি আছোঁ ফ্ৰেছ হ'বৰ কাৰণে এতিয়া হোটেল এখন চাইছিলোঁ নেপালোঁ বুকিং হৈ গ'ল অলৰেডি এতিয়া বেলেগ এখন হোটেল চাবলৈ গৈ আছোঁ আৰু এতিয়া বাছ চাছ কলগেট চলগেট লৈ লৈছোঁ বিন্দাছ দেখিছে মাৰি লওঁ পূৰা হোটেল পাৱাৰ নেপাওঁ পিছৰ কথা একে বাছ মৰাটো অতি প্ৰয়োজন গুৱাহাটীত গাড়ী মাৰাত প্ৰথমবাৰৰ বাবে বাছ মাৰিছোঁ বাছ মাৰিলোঁ কি ক'ব আৰু এই আমাৰ না পূৰা এনেকুৱা সোৱণ দিলে কৈছোঁ নহয় আমাৰ চকু চক লাল লাল হৈ আছে পিছে আমাৰ চকুটো লাল নহয় কিন্তু ৰাতিটো পোৱা নাই একদম ৰাতিপুৱালৈকে একদম পূৰা হাঁহ পাই আছোঁ কাৰণ আপোনালোকৰ বাবে হাঁহ পাই আছোঁ কাৰণ ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে চ' ভিডিঅ'টো আপোনালোকে একেলগে চাব আৰু যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিবলৈ নপাহৰিব তো বাকী বাছ চাছ মাৰি আছোঁ তো লগ পাম হোটেলত তো বাই বাই গুৱাহাটীত বহুত ৰুম বিচাৰিলোঁ কিন্তু এটাও ৰুম নাপালোঁ আৰু এতিয়া আমি চিধাই লাল গণেশ গৈ আছোঁ প্ৰায়তো কোনোবা এটা ৰিলেশ্যনশ্বিপৰ মানুহ আছে তো তাত গৈ পিনি ফ্ৰেছ চেছ হৈ চাহ ভাত যি দিয়া খাই পিনি আকৌ নিজৰ কামৰ কাৰণে ওলাই যাম আৰু ওপৰতে গৈ নিচিনা ক'লা ক'লা কাউৰী উৰি আছে আৰু এইবিলাক টাউনতো পূৰা ক'লা ক'লা কাউৰী একদম লম্বা লম্বা দীঘল দীঘল চলি নিচিনাকৈ বহি আছে আৰু সেই দুটা বিল্ডিং দেখিছেনে বাৰু ইমান ডাঙৰ ৰাখিছ তো এতিয়া আমি গুৱাহাটীত মৰ্ণিং আপ কৰি আছোঁ এতিয়া খোজকাঢ়ি আৰু এইপিনে আছে বাবাদা আছে ৰামদা আছে আৰু আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি আৰু এইটো চাওক না ইমান ধুনীয়া দেখিবলৈ
অ' মাই গড, সঁচাকৈ বহুত ধুনীয়া দেখিবলৈ। আৰু ইয়াত যদি থাকিব পৰা ভাল লাগিলে তেনেবা। আৰু চক নাৰীটো চক বম ডাঙৰ, চক বম ডাঙৰ, এইটো পূৰা মহল বনাই আছে, এইটো বম ডাঙৰ। আৰু এইপিনেও আছে দুটা এটা। আজি গুৱাহাটীত ফাৰ্ষ্ট টাইম ব্লগিং কৰি আছোঁ। আৰু এইটো ফাৰ্ষ্ট মোৰ এটা গুৱাহাটী ব্লগ হয়। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ গুৱাহাটী। এইটো এক্সপিৰিয়েঞ্চবোৰ কেনেকুৱা হৈছে আপোনালোকে মোৰ জাৰ্ণিটো দেখা পাইছে। ত' আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই থকা পিছপিনে মই পাহাৰখন আপোনালোকক দেখুৱাম। ত' চাই থাকক। অ' মাই ডগছ, চাই থাকক এবাৰ। গলিয়ে গৈ আছোঁ, গুৱাহাটীৰ ভিতৰত গলিয়ে গলিয়ে গৈ আছোঁ। আৰু ক'ত কি একো নাজানো, চিনচাপ নাজানো, মুঠতে আহি আছোঁ। নতুনকৈ আহিছোঁ, ক'ত গলি এনেকৈ ঢেৰ গলি। তো জাহা তাহে গৈছোঁ আৰু এতিয়া সোমাই আহিছোঁ। আৰু এইপিনে দেখিছে নাই কি মজা মজা ফুল, চব পিনে বিল্ডিঙে বিল্ডিং। কোনো আছাম টাইপৰ ঘৰ দেখিব নাপায় আমাৰ নিচিনা। তো ইয়াত চব বহুত অমিৰ মানুহ থাকে। তো বিশেষ কি আৰু, বিশেষ এটা কামৰ কাৰণে গুৱাহাটীলৈ আহিবলগীয়া হৈছে। তো সেইটো কামটো কৰি পিনি আৰু গধূলিকৈ আকৌ পুনৰ ৰাওনা হ'ম ঘৰলৈ। চ' এতিয়া অলপ ফ্ৰী আছোঁ, তো সেইকাৰণে আপোনালোকক অলপমান দেখুৱাই দিছোঁ গলিবিলাকক। গুৱাহাটীৰ পৰা আপোনালোক আহিছে যদি গম পাবই। তো এটা দুটা সৰু সুৰা গলি আছে, সেইকেইটাৰ ভিতৰত আমি তিনিজনে এটাই মিলি মৰ্ণিং আপ কৰিবলৈ আহিছোঁ। লগতে আপোনালোকক দেখুৱাইছোঁ বিল্ডিং হ'ব চক কিমান ডাঙৰ ডাঙৰ। তো বন্ধুসকল চক সৰুকেইটা ওখ ওখ পাহাৰ দেখিছে, আঙুলিটো পোনে পোনে কেইটা ওখ ওখ একদম পূৰা পাহাৰতে বনাই শিল উঠি আছে, পূৰা ডাঙৰ ডাঙৰ শিল। আৰু আমি তাত ধুনীয়াছে ফ্ৰেছ চেছ হৈ ল'লোঁ আৰু ভাত পানী সকলোখিনি খাই ল'লোঁ। আৰু অলপ পিছত আমি নিজৰ কামৰ পৰা ওলাই যাম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিলৈ ইমানখিনিয়ে। টাটা বাই বাই, জয় আই অসম।